আজি দেখোন আচম্বিতে ওলাল আহি ইমান দিনৰ মূৰত আমালৈ মনত পৰিছে নহয়নে খুৰা? আজি আমাৰ বৰ ভাগ্য খুৰা। ঘিণ নকৰি আমাৰ মৰমতে আহিছা যেতিয়া আমি কিন্তু সহজতে যাবলৈ নিদিওঁ। কোৱা খুৰা, কেইদিন থাকিবা? মই থাকিবলৈ অহা নাই নহয় বাচাহঁত, লগতে তোমালোকক নিবলৈহে আহিছোঁ। মথুৰাত ধনুযজ্ঞ পাতিছে, তাকে চাবলৈ কংসৰাজে মোক তোমালোকক নিবলৈহে বাচিছে। এতিয়া তোমালোক ওলাবহে লাগে। আজি দেখোন আমাৰ সৌভাগ্যৰ ওপৰতে সৌভাগ্য। সামান্য গৰখীয়া ল'ৰা আমি, আমাৰ আজি ৰাজসভালৈ নিমন্ত্ৰণ। এই সামান্য বেশেৰে মণি মাণিক্য খচিত ৰাজসভালৈ আমাক যাবলৈ দিবনে খুৰা? আমি যে বৰ দুখীয়া। দিব বাচাহঁত, নিশ্চয় দিব। তোমালোক দুয়ো যি ঐশ্বৰ্যৰে ভূষিত, সেই ঐশ্বৰ্য ৰাজসভাত নাই, কুবেৰৰ অলকতো নাই। পিতা, আমি কেতিয়া যাম কোৱা পিতা? আই আই আই, তুমি দেখোন কান্দিছা। কিয়? আমাক পঠাবলৈ বেয়া লাগিছে নহয়নে আই? যদুমণি, প্ৰাণৰ উতলি মোৰ, কি অতেনো দুখ মই যাবলৈ দিম। ব্ৰজৰ জীৱন, যশোদাৰ জীৱন তই নহ'লে যে দিনতেই সকলোবোৰ অন্ধকাৰ হৈ যাব। কোনে মোক আই বুলি মাতিব? কোনে মোৰ হৃদয় জোৰাব? গকুলৰ গোপু গোপিনীৰ কি অৱস্থা হ'ব? কলিজা মোৰ, তাক চাই মই সান্তনা লভিম। তাক মই গা পা ধুৱাই, দধি মাখনৰ লাড়ু খুৱাই, বুকুত আৱতি ল'ম। কাৰ কাণৰ কাষত কাণ খোৱাৰ সাধু কৈ নিচু কৰি দিম। মোৰ স্নেহময়ী, প্ৰেমময়ী, কৰুণাময়ী আই, এইদৰে আমাৰ স্নেহতে ভুল গৈ গোটেই সংসাৰখন পাহৰিবানে? যি স্নেহেৰে, যি প্ৰেমেৰে তোমাৰ ৰাম কৃষ্ণক আনন্দৰ সাগৰত বোৱাই ৰাখিছা, সেই সকলোবোৰ গকুলৰ নৰ নাৰী, গৰু গাই, গৃহগী সকলোকে সমানে বিলাই দিয়া আই। তেতিয়াহে তোমাৰ মাতৃত্ব নাৰীত্ব সাৰ্থক হ'ব আই। ৰাম কৃষ্ণৰ নিচিনা তোমাৰ সন্তানটো বহুত আছে আই। আই, আমি আকৌ আহিম নহয়। আমাৰ নিমিত্তে ভয়ৰ কোনো কাৰণ নাই। অকুল খুৰা আৰু পিতাওচোন আমাৰ লগত যাবই। কোৱা আই। পিতা, কোৱা পিতা, যাবলৈ অনুমতি দিবানে? গৰখীয়া ল'ৰাৰ ৰাজসভা দৰ্শন, এনে সোণালী সুযোগ নিমিলে সদায়। সন্মতি দিয়ক নন্দৰাজ, সন্মতি দিয়ক। সকলো কথা ভাবি চিন্তি চাই ভীষণ সমস্যাত পৰিছোঁ দানপতি। কংসৰ আদেশ উলংঘা কৰাৰ শক্তি এই সামান্য নন্দৰ কদাপি নাই। তথাপি সি ৰাম কৃষ্ণ বুকুত সাৱনিলৈ এই সমগ্ৰ বিশ্ব সৰ্বনাশী শক্তিৰ আগত থিয় হোৱাৰ সাহস মোৰ আছে। কিন্তু
মোৰ পুতলিহঁতৰ যি কাতৰ অনুৰোধ সিও ভাবি চাবলগীয়া কংসৰ ৰাজসভাৰ পৰা যে সিহঁতো নিৰাপদে উলটি আহিব পাৰিব তেনে কথা মোৰ মনে নধৰে সেইখিনিতেই ভুল নন্দৰাজ সেইখিনিতেই ভুল ইমান দিনে ইমান ওচৰত থাকিও ৰামকৃষ্ণ কি বস্তু চিনি নাপায় যদিও বহুবাৰ চিনি পাইছে তথাপিতো বৰ্তমানে পুত্ৰ স্নেহত মুগ্ধ হৈ সকলো পাহৰি পেলাইছে সেই কথা চিন্তা কৰিবলগীয়া একো নাই পিতা আমি নিরাপদে উলটি আহিম কংসৰাজে আমাৰ একো অনিষ্ট কৰিব নোৱাৰে পিতা আমাক যাবলৈ দিয়া কি সতেনো যোৱা বুলি কম বাছা তেনে কথা কবলৈ জিভা যে অপাৰণ আই দিয়া আই যাবলৈ সন্মতি দিয়া যাবি বাছা যাবি তোৰ মনত দুখ নিদিও যাবৰ সময়ত সকলোৰে চমকনো তিয়াই দিম নিৰ্মম কংস কোন কুটা বিশ্ব জগত জয় কৰি পুনৰ মাতৃৰ বুকুলৈ ঘূৰি আহিবি বাছা ঘূৰি আহিবি তেন্তে সেই হ'ব জানো বুলি আমি কাইলৈ প্ৰাতঃতে যাত্ৰা আৰম্ভ কৰিম তেনেই মোৰ ইচ্ছা সেই হ'লেহে সময়মতে মথুৰা পামগৈ আহা আমি সকলোৱে মিলি যাত্ৰা আৰম্ভ কৰোঁ